নমস্কাৰ। আজিৰ মিক্স মছলা কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক ভালে আছে নিশ্চয়। মোৰ কিচেনত মই আজি বনাবলৈ লৈছোঁ ব্ৰইলাৰ মাংসৰ কলিজা আৰু আমঠু ৰেচিপি। আহকচোন ইয়াত ব্যৱহাৰ হোৱা সামগ্ৰীখিনি আমি এবাৰ চাই লওঁ। ইয়াত চাওক, মই ইয়াত লৈছোঁ 500 গ্ৰাম ব্ৰইলাৰ কলিজা আৰু আমঠু। মই ইয়াক ভালদৰে ধুই লৈছোঁ আৰু মই ইয়াৰ স্মাইলটো নোহোৱা কৰিবলৈ মই প্ৰথমতে ইয়াক কি কৰিছোঁ, ভালদৰে ধোৱাৰ পিছত আধা ঘণ্টামানৰ বাবে মই ইয়াক ভিনেগাৰ পানীত তিয়াই থৈছোঁ। মই ইয়াত 2 চামুচ ভিনেগাৰ দি এই ভিনেগাৰ পানীখিনিত মই ইয়াক আধা ঘণ্টাৰ বাবে তিয়াই থৈছিলোঁ। এনেদৰে তিয়াই থোৱা যদি যায় তেতিয়াহ'লে কি হ'ব, আমাৰ আমঠু আৰু কলিজাৰ যিটো কেঁচেমা গোন্ধ থাকে, স্মাইল থাকে, সেইটো নোহোৱা হৈ যাব। তাৰপিছত মই ইয়াত ব্যৱহাৰ কৰিছোঁ, মই মিডিয়াম চাইজৰ 2টা পিঁয়াজ লৈছোঁ, ইয়াক সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত মই ইয়াত মিডিয়াম চাইজৰ 2টা বিলাহী লৈছোঁ, ইয়াকো মই সৰু সৰুকৈ কাটি লৈছোঁ। মই ইয়াত লৈছোঁ কেইডালমান সৰু সৰুকৈ কাটি লোৱা ধনিয়া, আদা আৰু ৰচুনৰ পেষ্ট। তাৰপিছত মই ইয়াত লৈছোঁ ভালদৰে ভাজি পিচি লোৱা জিৰাৰ গুড়ি, আৰু এয়া হৈছে আমাৰ ভালদৰে ভাজি পিচি লোৱা ধনিয়াৰ বীজৰ গুড়ি। তাৰপিছত ইয়াত লৈছোঁ মই সাধাৰণ নিমখ, এয়া হৈছে হালধি, ইয়াৰ মই ঘৰতেই মছলা মিলাই লোৱা জলকীয়াৰ গুড়ি। আহকচোন এই গোটেই বস্তুখিনি ব্যৱহাৰ কৰি আমি এটা ৰেচিপি তৈয়াৰ কৰোঁ। এয়া মই এখন কেৰাহী লৈছোঁ আৰু গেছৰ জোৰ ফ্লেমত মই ইয়াক গৰম কৰি লৈছোঁ। এই কেৰাহীখন ভালদৰে গৰম হোৱাৰ পিছত মই ইয়াক 3-4 চামুচমান তেল এড কৰি দিছোঁ। মই ইয়াক ৰিফাইন তেল এড কৰিছোঁ, যিহেতু মই বেংগলোৰৰ পৰা কওঁ। আমাৰ এইফালে বিশেষকৈ সৰিয়হ তেল ব্যৱহাৰ নকৰে, ৰিফাইন তেলৰে ব্যৱহাৰ কৰে। আপোনালোকে সৰিয়হৰ তেলো ব্যৱহাৰ কৰিব পাৰে। এই তেলখিনি মই ভালদৰে গৰম হ'বলৈ এৰি দিছোঁ। ভালদৰে তেলখিনি গৰম হোৱাৰ পিছত মই প্ৰথমতে ইয়াত ব্যৱহাৰ কৰিম এই সৰু সৰুকৈ কাটি লোৱা পিঁয়াজখিনি। এতিয়া আমি এই পিঁয়াজখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আপোনালোকে পিঁয়াজখিনি যিমান ভালদৰে ভাজি ল'ব, তেতিয়া আপোনালোকৰ মাংস ৰেচিপিটো সিমান ধুনীয়া হ'ব। কাৰণ মছলাখিনি যদি ভালদৰে ভাজ নাখায়, তেতিয়াহ'লে আমাৰ মাংসখিনি ভালদৰে তৈয়াৰ নহ'ব। এয়া চাওক, লাহে লাহে পিঁয়াজখিনি ৰঙচুৱা বৰণৰ হ'ব ধৰিছে। এতিয়া মই ইয়াত এড কৰি দিম এচামুচ খুন্দি থোৱা ৰচুন আৰু আদাৰ পেষ্ট। এয়া চাওক, মই এখন চামুচেৰে ইয়াক এচামুচ আদা আৰু ৰচুনৰ পেষ্ট এড কৰি দিছোঁ, আৰু মই ইয়াক এতিয়া ভালদৰে ভাজি ল'ম। আমি ইমান সময়লৈকে ভাজিম যেতিয়ালৈকে কেঁচা আদাখিনি আৰু ৰচুনখিনিত ইয়াৰ কেঁচা স্মাইলটো নোহোৱা হৈ যাব। এতিয়া চাওক, আমাৰ পিঁয়াজখিনি ৰঙচুৱা বৰণ লাহেকৈ আহিব ধৰিছে। তাৰপিছত এতিয়া আমি ইয়াত এড কৰি দিম মই ইয়াত সৰু সৰুকৈ কাটি লোৱা এই বিলাহীখিনি। এই বিলাহীখিনি আমি ভালদৰে 3-4 মিনিটমানৰ কাৰণে সিজিবলৈ দিম। মই ইয়াক পুনৰ সলাই দিছোঁ। লাহে লাহে আমাৰ বিলাহীখিনি সিজিব ধৰিছে। এয়া চাওক, আমাৰ বিলাহীখিনি লাহে লাহে সিজিব ধৰিছে। এতিয়া মই ইয়াত বিলাহীখিনি আৰু সোনকালে সিজিবৰ বাবে এড কৰি দিম প্ৰথমতে নিমখ আপোনালোকে সোৱাদ অনুসাৰে ব্যৱহাৰ কৰিব। মই ইয়াত নিমখ দিয়াৰ পিছত পুনৰ ভালদৰে মিক্স হৈ
সিজালৈকে এৰি দিম 3-4 মিনিটমান সিজোৱাৰ পিছত আমাৰ বিলাহীখিনি সুন্দৰভাৱে সিজি গৈছে প্ৰথমতে মই ইয়াত এড কৰিছোঁ হালধি মই ইয়াত 1.5 চামুচ হালধি ব্যৱহাৰ কৰিছোঁ তাৰপিছত মই ইয়াত এড কৰিছোঁ 1 চামুচ মিহিকৈ খুন্দি লোৱা জিৰাৰ গুড়ি তাৰপিছত মই ইয়াত 1 চামুচ ব্যৱহাৰ কৰিছোঁ মিহিকৈ খুন্দি থোৱা ধনিয়া বীজৰ গুড়ি আৰু এতিয়া মই এই গোটেই মিশ্ৰণটো ভালদৰে হলাই লওঁ যেহেতু আমাৰ এতিয়া আমি মছলা ব্যৱহাৰ কৰিছোঁ শুকান মছলা এই শুকান মছলা ব্যৱহাৰ কৰাৰ লগে লগে এই তলৰ ফালৰ পৰা অকণমান জ্বলিব ধৰে গতিকে আমি গেছৰ ফ্লেমটো লো কৰি দিছোঁ তাৰপিছত মই ইয়াত এড কৰিছোঁ জলকীয়াৰ গুড়ি মই এখন সৰু চামুচৰ 4 চামুচ এড কৰিছোঁ আপোনালোকে কিমান জ্বলা খায় সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব আৰু তাৰ হিচাপ অনুসাৰে আপোনালোকে জলকীয়াৰ গুড়ি এড কৰি দিব চাওক এতিয়া আমাৰ এই মছলাখিনি তৈয়াৰ হৈ গৈছে লাহে লাহে কেৰাহীখনত মছলাৰ পৰা তেল এৰি দিছে তেলখিনি ওপৰলৈ উঠি আহিছে এতিয়া আমি ইয়াত এড কৰি দিম ভালদৰে ধুই লোৱা মাংসখিনি অৰ্থাৎ কলিজা আৰু আমঠুখিনি মই এতিয়া পুনৰ গেছৰ ফ্লেমটো স্পিড কৰি ল'ম হাই ফ্লেম দি ল'ম তাৰপিছত মই ইয়াক ভালদৰে মিক্স কৰি দিম এয়া চাওক ভালদৰে মাংসখিনি মছলাৰ লগত মিক্স কৰি লোৱাৰ পিছত মাংসখিনি এনেধৰণৰ হৈ গৈছে লাহে লাহে সিজিব ধৰিছে মই ইয়াক 4-5 মিনিটমান সিজাইছোঁ গতিকে ইয়াৰ পিছত মই এতিয়া ইয়াত এড কৰি দিম আধা কাপ পানী কিন্তু লক্ষ্য ৰাখিব পানীখিনি যাতে গৰম আপোনালোকে গৰম ব্যৱহাৰ কৰে ইয়াত ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব যদি ঠাণ্ডা পানী ব্যৱহাৰ কৰে তেতিয়াহ'লে ইয়াত যিখিনি কলিজাৰ ব্যৱহাৰ কৰা হৈছে সেই কলিজাখিনি টান হৈ যাব মই ইয়াত গৰম পানী ব্যৱহাৰ কৰিছোঁ আপোনালোকেও গৰম পানী ব্যৱহাৰ কৰিব পানী দিয়াৰ পিছত মই ইয়াক ভালদৰে এনেদৰে হলাই দিম এইখিনি হলাই দিয়াৰ পিছত মিডিয়াম ফ্লেমত ইয়াক কমসে কম 10 মিনিটমানৰ বাবে আপোনালোকে সিজাবলৈ ৰাখিব কিন্তু সিজোৱাৰ আগতে আপোনালোকে ওপৰত এখন ঢাকনি লগাই দিব এতিয়া আমি ইয়াক ভালদৰে 10 মিনিটমানৰ কাৰণে সিজিবলৈ এৰি দিম এয়া চাওক আমাৰ মাংসখিনি সিজোৱা 10 মিনিট হৈ গৈছে আহকচোন এতিয়া আমি তাক চাওঁ কেনেদৰে সিজিছে নে নাই এয়া চাওক আমাৰ মাংসৰ কালাৰটো এনেধৰণৰ আহিছে আমঠু আৰু কলিজাখিনিও প্ৰায় সিজি তৈয়াৰ হৈ গৈছে ইয়াৰ কালাৰটো খুব সুন্দৰ আহিছে এতিয়া আমি ইয়াত এড কৰি দিছোঁ সৰু সৰুকৈ কাটি লোৱা ধনিয়াৰ পাত তাৰপিছত মই ইয়াক হলাই দিছোঁ চাওক ই তৈয়াৰ হৈ গৈছে মই যেহেতু এতিয়া ধনিয়া পাত দি দিছোঁ গতিকে মই ইয়াক আকৌ 2 মিনিটমানৰ কাৰণে ঢাকি দিম আমাৰ 2 মিনিট সময় হৈ গৈছে চাওক আমাৰ কলিজা আৰু আমঠুৰ ৰেচিপি সম্পূৰ্ণৰূপে খাবৰ বাবে উপযুক্ত হৈ গৈছে এতিয়া একেবাৰে শেষত মই ইয়াত এড কৰি দিছোঁ অকণমান খুন্দি লোৱা জালুকৰ গুড়ি এই মাংসখিনি আৰু বেছি টেষ্টি কৰি দিব মই ইয়াত যি আধা কাপ পানী ব্যৱহাৰ কৰিছিলোঁ মই সেই পানীখিনি ৰখা নাই মই ইয়াক শুকুৱাই পেলাইছোঁ আপোনালোকে ইচ্ছা কৰিলে পানীখিনি অলপ অলপ ৰাখিবও পাৰে কিন্তু কলিজা আৰু আমঠুত পানী নাথাকিলে বেছি ভাল লাগে আহকচোন এতিয়া আমি ইয়াক ফাইনেল লুক দিওঁ এয়া চাওক এতিয়া আমাৰ ৰেচিপিটি সম্পূৰ্ণৰূপে তৈয়াৰ হৈ গৈছে আপোনালোকে ইয়াক গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক কিন্তু তাৰ আগতে মই ইয়াক অকণমান প্লেটিং কৰি দিছোঁ মই ইয়াত কাটি দি লগাই দিছোঁ দুটা
কেঁচা জলকীয়া আৰু ওপৰৰ পৰা এড কৰি দিছোঁ অকণমান ধনিয়াৰ পাত। চাওক ইয়াক দেখিবলৈ কিমান সুন্দৰ লাগিছে। আজিলৈ ইমানেই, কিন্তু তাৰ আগতে মোৰ এটি অনুৰোধ ৰাখক, মোৰ ৰেচিপিটো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰক আৰু লগতে শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লাইক কৰক। যিহেতু মই চেনেলত নতুন, গতিকে আপোনালোকৰ মৰম আৰু সহানুভূতিৰ বহুতো প্ৰয়োজন। আজিলৈ ইমানেই, ধন্যবাদ।